বন্ধুসকল, মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বিখ্যাত হিন্দী লেখক প্ৰেম চন্দ জীৰ এটা কাহিনী আপোনালোকক ক'ব ওলাইছোঁ। কাহিনীটোৰ শিৰোনাম আছিল ভগৱানে সকলো দেখা পায়। তেওঁ হিন্দীত লিখিছিল ঈশ্বৰ সব কুছ দিখতা है। কাহিনীটো আছিল এনেধৰণৰ। এখন গাঁৱত মেইকু নামৰ এটা চোৰ আছিলে। এই চোৰটোৱে প্ৰায়েই আমৰ বাগানৰ পৰা আম চুৰ কৰে। তেওঁ এদিন তেওঁৰ ল'ৰা গোবিন্দক লৈ পেলাই বাগানত চুৰি কৰিবলৈ গ'ল আৰু গোবিন্দক বাগানৰ গেটত ৰখাই ক'লে, তুমি যদি কোনোবা বা কোনো ব্যক্তিক আহি থকা দেখা তেতিয়াহ'লে মোক ছিগনেল দিবা, অৰ্থাৎ সুহুৰি মাৰিবা। এই বুলি কৈ মেইকু বাগানৰ ভিতৰত সোমাই গ'ল। গছত উঠি তেওঁ মোনা ভৰাই আম চুৰ কৰি আছে। হঠাৎ গোবিন্দই গেটৰ পৰা এটা সুহুৰি মাৰিলে। চোৰ মেইকু তৎক্ষণাত গছৰ পৰা নামি আহি গোবিন্দক সুধিলে যে তুমি সুহুৰি যে মাৰিলা, কোনোবা আহি আছে নেকি? তেতিয়া গোবিন্দই ক'লে নাই। তেতিয়া মেইকুৱে ক'লে, তুমি কিয় সুহুৰি মাৰিলা? যে আপুনি মোক ইয়াত ৰখাই থৈ যাওঁতে এষাৰ কথা কৈছিলে, কোনোবাই যদি দেখা পায় তেতিয়াহ'লে সুহুৰি মাৰিবা। গতিকে এজনেতো দেখা পাই আছে, যে কোনে? কৈছে ভগৱানে। ঈশ্বৰ সব কুছ দিখতা है। সৰু ল'ৰা গোবিন্দৰ এই কথাষাৰ শুনি মেইকু তেওঁৰ ভাল শিক্ষা এটা পালে আৰু গোবিন্দক ঘৰলৈ লৈ গ'ল আৰু তেওঁ এই সৰু ল'ৰাটিৰ কথা শুনি তেওঁ পিছদিনাৰ পৰা এই চুৰি বিদ্যা তেওঁ এৰি দিলে। হয়, এজন মানুহে গোপনে যিমানেই বেয়া কাম কৰক, কাৰোবাৰ অন্যায় কৰক, হয়তো কোনেও দেখা নাই বা গম নাপায়, কিন্তু এটা কথা মনত ৰখা উচিত যে ভগৱানে সকলো দেখা পায়। গতিকে মানুহে বেয়া কাম কৰাৰ আগত এই কথাটো মনত ৰখাটো ভাল যে মই যি অন্যায় কাম কৰি আছোঁ, মোকতো ভগৱানে দেখা পাইছে। গতিকে ভগৱানে এদিন সকলোকে সেই কৰ্মৰ ফল দিয়ে, অৰ্থাৎ তেওঁ কৰ্মফল ভোগ কৰিব লাগিব। গতিকে অন্যায়, অবিচাৰ, বেয়া কামৰ পৰা আমি আঁতৰি থকাই ভাল। প্ৰেমচন্দৰ এই গল্পটিৰ পৰা আমি বহু শিকাৰ প্ৰয়োজন আছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে প্ৰেমচন্দ জীৰ এই কাহিনীটো শুনি নিশ্চয় ভাল পাইছে। আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব আৰু কাহিনীটো যাতে আন কোনো বন্ধুৱে চাব পাৰে তাৰ বাবে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্টত মতামত দিবচোন। পুনৰ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম পৰৱৰ্তী সময়ত। নমস্কাৰ।